জুবিনক বিয়া কৰোৱাৰ কাৰণে বহুতৰ আপত্তি আছিলে ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি শুনি আছে তেতিয়ালৈকে চাগে ঠিকেই আছিলে বিয়াটো কৰাই পেলালে সেই কথাটোত বহুতৰ আপত্তি হ'ল এগৰাকীৰ মানে সেইটো চাগে সহ্যই নহ'ল আৰু চিঠি দিছে আৰু শেষত মানে এনেকৈ ইতি তোমাৰ অনামিকা তোমাৰ মায়া তোমাৰ আশা এনেকৈ লিখিছে মানে নামটো দিয়া নাই বিয়াৰ আমাৰ গুৱাহাটীত মানে এসপ্তাহৰ পিছত ৰিচিপশ্যন আছিলে তাৰ সেই চাগে 10 দিনমানৰ পিছত হ'ব আৰু দেউতাই চিঠি এখন আনি পেলাই মোক দিছেহি একদম শকত টোপোলা এটা মাৰ নামত আহিছে মোৰ অফিচলৈ আহিলে এনেকৈ কৈছে KRF মানে দেউতাৰ নামটো লিখা আছে তোমালৈ আহিছে পঢ়া একদম তইকে পূৰা গালি দিছে আৰু একদম আৰম্ভণি প্ৰথম বাক্যটোৰ পৰা তই কুলক্ষণী তই আমুক তই আহিলি কাৰণে এই ঘৰখন শেষ তই জুবিনৰ জীৱনটো খাবি এতিয়া তই ডাইনী তই আমুক তই হত্যাকাৰী তই তোৰ লগত বিয়া ঠিক হোৱাৰ পৰা মা ঢুকালে তোক বিয়া কৰিম বুলি তাৰিখ লোৱাৰ পিছতে জংকি ঢুকালে এনেকুৱা মানে আৰু তাৰপিছত ইমান দুখ লাগিছে মইতো খুব কান্দিছোঁ কি কৰিম উপায়হীন মানে মই সঁচাকৈ মোৰ এনেকুৱা লাগিছে সঁচাকৈ মই এনেকুৱা কৰিছোঁ নেকি ঘৰখনলৈ কি হ'ব এতিয়া আৰু তেওঁলোকেও যদি ঘৰখনৰ মানুহে এনেকৈ ভাবিবলৈ লয় মই কি কৰিম তেতিয়া তাৰ মোক খুব কান্দিছোঁ মানে